গুড মৰ্নিং আজি হৈছে 3 নৱেম্বৰ মই এতিয়া হৈ উঠিছোঁ অলপ আগতে তো আজি হৈছে ভাইটি বাৰ্থডে কি পাতো কেনেকৈ কৰোঁ একো নাজানো এনেতো আজি সেলিব্ৰেট নকৰোঁ বাৰু কেইদিনমানৰ পাছত কৰিম আজি তাক এতিয়া উইশ কৰিম আৰু কি কৰোঁ দেখাই থাকিম তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাৰ বাৰ্থডে বয় ৰেডি হৈছে তাৰ স্কুল আছে তো তাক এতিয়া উইশ কৰি ল'ম বলক Happy birthday to you. Thank you. এয়া হৈছে আমাৰ বাৰ্থডে বয় আৰু সি যাব এতিয়া স্কুল তো সেইকাৰণে ৰেডি হৈ আছে বাকী আৰু সি আহিব তাৰপাছত কি হয় নাজানো একো নহয় আজি হয়নে একো নহয় না একো নাই বাকী আপোনালোকে তাইকে চাই থাকক মই স্কুল যাম বাই বাই 2 hours later এতিয়া আমি যাম নামঘৰলৈ যিহেতু আপোনালোকক অথনি কৈছিলোঁৱে সি স্কুল গৈছিল তাৰপাছত তাৰ গাটো অলপ বেয়া হ'ল তো সেইটো কাৰণে মানে তাক স্কুলৰ পৰা লৈ অহা হ'ল এতিয়া আমাৰ নামঘৰত মানে এনেকৈ টিং লগাই আছে তাৰপাছত তাতে মানে বহুত মানুহ আহে আৰু এনেকৈ বৰ্তা বৰমাহঁত আহে তেওঁলোক তাতে কাম কৰে তো সেইকাৰণে চবকে মানে আজি আমাৰ ঘৰৰ পৰাই ৰুটি চুটি দিয়া হৈছে তো তাতে আপোনালোকক লৈ গৈ দেখামগৈ আৰু বাকী কি কৰোঁতো আপোনালোকে দেখি যিহেতু নামঘৰত বহুত বিজি আছিলোঁ সেইকাৰণে বেছি ভিডিঅ' ল'ব নোৱাৰিলোঁ এনেই আপোনালোকক সৰু সৰু এটা ক্লিপ দেখাইছোঁ আৰু লাষ্টতে পুৰি খোৱা সময়ত আৰু সৰুকৈ এটা ক্লিপ দেখাইছোঁ বাকী এয়াই আৰু এতিয়া বাজিছে 5টা আৰু মই বজাৰৰ পৰা আহি পালোহি এতিয়া এনেই ভাইটিৰ কাৰণে এনেই সৰুকৈ অকণমান ছাৰপ্ৰাইজটো নহয় সি কেক বনোৱা দেখিলে ঘৰতে কেক এটা বনাইছোঁ এগলেছ সি কাৰণ ইমান কণী চণী এইবোৰ তাক খাব দিয়া নাই প্লাছ সিটো বইল খাই আছে তো তাৰ কাৰণে একো মানে বাহিৰৰ পৰা একো আনিবও পৰা নাই মানে তাৰ বাৰ্থডেও চেলিব্ৰেট কৰা নাই বাট এনেই অলপ ফেমিলি টাইম হিচাপে চেলিব্ৰেট কৰিম তো মই তাৰ কাৰণে সৰু এনেকৈ হেপী বাৰ্থডে এনেকৈ লিখা কাৰ্ডছ বনাইছোঁ তো এইবোৰ মই লগাম আৰু কিবা কিবি সৰুকৈ কৰিম তাত জানিব নিদিওঁ মই তাক যাব নিদিওঁ তাত বাৰু আপোনালোকক মই লগতে দেখাই যাম ঠিক আছে জাষ্ট এতিয়া কেকটো অলপ আইচিং কৰি কিনি মই ফ্ৰিজত থৈছোঁ মই আপোনালোকক দেখাইছোঁ নট বেড ন মই ভালে বনাওঁ কেক আপোনালোকৰ অৰ্ডাৰ চৰ্ডাৰ থাকিলে মোক ক'ব পাৰে একো নাই বাৰু বাকী আৰু এতিয়া কি কৰিম জানো অলপ চলপ পাপা অহাৰ পিছতে কেক চেক কটা হ'ব বাকী আপোনালোকক মই দেখাই থাকিম ইমান একো নাই কৰা তো অলপ দেখাই দিওঁ বোলো the next day গুড আফটাৰনুন এতিয়া আমি যাওঁ দেৱালীৰ কাৰণে অলপ লাইট চাইট আনোগৈ আৰু বজাৰলৈ যাওঁ আৰু বাকী মই আৰু ভাইটি যাম আপোনালোকক দেখাই থাকিম কি আনো এনেই আৰু দুটামান লাইট আনো আৰু এইপিনে কলপুলি ৰুলে মই আপোনালোকক দেখাইছোঁ মানে কলপুলি ৰোৱা হৈ গ'ল তো এতিয়া আমি বজাৰ যাওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম এতিয়া বজাৰৰ পৰা আহি পালোহি এতিয়া মই আৰু ভাইটি মিলি অলপ আৰু ঘৰটো ডেক'ৰেশ্যন কৰিম দেখাই দিছোঁ লাইটবোৰ বেছি নাই অলপে আনিছোঁ বাৰু এয়া এনেকুৱা ৰেড কালাৰ লাইট আনিছোঁ বেছ লাইটটো নাই বাৰু এইখিনি ইমানখিনি গোটাইছোঁ এতিয়া আমাৰ এইটো সস্তা ইলেক্ট্ৰিচিয়ান এই ঠিক কৰিব মই আপোনালোকক বাকী চব দেখাই আছোঁ বোলো a few moments later ফাইনেলি হৈ গ'ল এটাৰ কাৰণে বেছি ভাল লাগিছে কাৰণ আমি এইটো নিজে সজাইছোঁ সেইকাৰণে বেছি ভাল লাগিছে চক এবাৰ মই আৰু ভাইটি অকলে লাগি সজাইছোঁ মেইন ইলেক্ট্ৰিচিয়ান want you to stay.
আহিছোঁ আমাৰ ওচৰৰে আণ্টিহঁতৰ ঘৰত মোৰ ফ্ৰেণ্ড এজনী মই সিহঁতৰ ঘৰত মানে বহুত ডাঙৰকৈ দেৱালী পাতে তো মই আপোনালোকক অলপকৈ দেখাম কেনেকৈ পাতে আৰু কি কৰোঁ চব দেখাই যাম আৰু তেন্তে I want you to stay. 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 এটা নিউ ডে আজি আমাৰ ভাইটিৰ ফ্ৰেণ্ডছখিনি আমাৰ ঘৰত ভাত খাব আহিছে তো সেইকাৰণে মই এটা সৰু এনেই পনীৰৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই নিজে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম বাৰু ইমানটো প্ৰ' চেফ নহয় বাট ট্ৰাই কৰিম আৰু আপোনালোকক মই এতিয়া দেখাইছোঁ ৰ'ব ইয়াত মই বিলাহী পিঁয়াজ কাজু আৰু নহৰু এনেকৈ বইল হ'ব দিছোঁ আৰু ঢাকি থ'ম যেতিয়ালৈকে এইটো শুকাই যায় তাৰপাছত মই দেখাইছোঁ ৰচুন পিঁয়াজ আৰু বিলাহী চব এইখিনি বইল কৰি কিনে এতিয়া ইয়াতে গ্ৰাইণ্ড কৰি লওঁ পাইছে আপোনালোকে এটা পেষ্ট বনি গ'ল এতিয়া আমি বাকী মছলাখিনিও গ্ৰাইণ্ড কৰি লওঁ তাৰপিছত আমি ডাইৰেক্ট বনোৱা দেখাম আৰু মই মিক্সিত এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ ইয়াত আছে তেজপাত এখিলা লং ইলাচি ডালচেনি তাৰপাছত জালুকৰ গুড়ি আছে এনেকৈ মই চব এইখিনি ফাৰ্ষ্টে অলপ ফ্ৰাই কৰি ল'লোঁ তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ তাৰপিছত বাকী বনি আছে মিক্স ভেজ কি প্ৰিপাৰেশ্যন কৰিছোঁ দেখাই যাম বাৰু ইয়াত বিন গাজৰ আৰু আলু দিয়া হৈছে চিম্পলকৈ এটা চব্জি পনীৰ ভাত দালি আৰু চালাড আৰু চাটনি হ'ব বাকী এইখিনি হোৱাৰ পিছত মই দেখাই আছোঁ ফাৰ্ষ্টে কেৰাহীটো গৰম হোৱাৰ পাছত 2 চামুচ বাটাৰ দিব তাৰপাছত পনীৰখিনি ভালকৈ ফ্ৰাই কৰিব মোৰ বাৰু অলপ ভাঙি গ'ল এখন হাতে ভিডিঅ' কৰি আনখন হাতে বনাবলৈ অলপ প্ৰব্লেম হয় যিহেতু ফ্ৰাই কৰাৰ পাছত যিহেতু আমি যোনটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো দি তাতে হালধি পনীৰ মছলা আৰু যোনটো আমি ড্ৰাই মছলাটো বনাইছিলোঁ সেইটো দি দিব তাৰপাছত নিমখ দি মেলি পানী দি ভালকৈ উতলাই আৰু এইটো ফাইনেল আউটকাম যিহেতু অকলে কৰিব প্ৰব্লেম হয় সেইকাৰণে অলপে দেখাইছোঁ ভালকৈ গোটেই ৰেচিপিটো কৈ দিছোঁ মই দেখাই দিব পৰা নাই বাকী আৰু এয়াই আৰু I want you to stay. আছিল আজিৰ ভিডিঅ' অলপ আগত হ'ল তাহাঁতি গ'ল আৰু যিমানখিনি পাওঁ আপোনালোকক দেখালোঁ ইমানটো ভালকৈ দেখাব নোৱাৰিলোঁ যিহেতু চব কাম মই আৰু মায়ে কৰিব লগা হৈছিল দুজনী মিলি তো লগৰখিনিও বহুত লাজ কৰে নোলায় তো সেইকাৰণে অলপ চলপ দেখালোঁ আৰু বাকী যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব